কবিতাৰ শিৰোনাম মনত জ্বলি থকা জুই। কবি আছিফ ৰহমান, আবৃত্তি দিগন্ত বৰা। মনত জ্বলি থকা জুইকুৰা নুমুৱাব কোনে? তোমাৰ হাঁহিতেৰ লাজুকীয়া মুখখনি চাব আজি কোনে? মই ভাগৰা নাছিলো যদিও মই ভাগৰুৱা বোলো। মূল্যবিহীন মৰমবোৰ মোৰ বুকুতেই সামৰি ললো। নাই একেবাৰেই নাই মোৰ নিশাৰ টোপনি। সপোনবোৰ মোৰ ফটা কাগজত লিখিলা এটা মস্ত কাহিনী। নুবুজিলা মন তুমি কন্দুৱাই জীৱন। দিলাহি ঢালি তুমি এটা বিষাদ ভৰা মৰম। দিলাহি ঢালি তুমি এটা বিষাদ ভৰা মৰম। মনত জ্বলি থকা জুইকুৰা নুমুৱাব কোনে? তোমাৰ হাঁহিতেৰি লাজুকীয়া মুখখনি চাব আজি কোনে? তোমাক ভাবি লিখা কবিতা ফাঁকি বাট হেৰাই চকুৰ পানী মোৰ দুগালত আহি। ভাষাৰে বুজাম কাক কোনে বুজিব বেদনাত নষ্ট হোৱা মোৰ কবিতা খাই। শান্ত কৰি হিয়াখন কেনেকৈ ৰাখো? তোমাৰ পৰা মনটোক কেনেকৈ বান্ধো? মনত জ্বলি থকা জুইকুৰা নুমুৱাব কোনে? তোমাৰ হাঁহিতেৰ লাজুকীয়া মুখখনি চাব আজি কোনে? তোমাৰ সেই প্ৰতিশ্ৰুতিবোৰ ক'ত বা লুকাই গ'ল? আন্ধাৰৰ সতে খোজ মিলাই মোৰ জীৱনটো ৰ'ল।